নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখাম যাদুবৰ্গনো কেনেকৈ সাজে। প্ৰথম মই ক্ৰমিকভাৱে নম্বৰ কেইটামান লিখি যাম, যেনেকৈ 1 2 3 4 5 6 7 8 9। এতিয়া মই এইকেইটাৰ মাজে মাজে কেইডালমান আঁচ টানি যাম। এই এডাল, এই এডাল, এই এডাল আৰু এই এডাল, মুঠ 4ডাল আঁচ মই টানি ল'লোঁ। এবাৰ আকৌ এনেকৈ 4ডাল আঁচ মই টানি ল'ম। এই এডাল, এই এডাল, এই এডাল আৰু এই এডাল। এতিয়া আমাৰ কেইটামান বৰ্গ খালী আছে, যেনেকৈ এইটো বৰ্গ, এইটো বৰ্গ, এইটো বৰ্গ আৰু এইটো বৰ্গ। আৰু কেইটামান অংক আমাৰ এই বৰ্গটোৰ বাহিৰত আছে, যেনেকৈ 1 3 7 9। এতিয়া আমি এইকেইটা পূৰাব লাগিব। মই কাষত আৰু এটা বৰ্গ সাজি ল'ম। আৰু মাজত 9টা বৰ্গ সাজি ল'ম। মোৰ বৰ্গটো সাজোতে ইমান ভাল হোৱা নাই, কিন্তু আপোনালোকে ভালকৈ সাজি ল'ব। এতিয়া আমি এই যে 4 আৰু 2 এইটো ইয়াতে বহাম। এই 4 আৰু 2, মাজত আছে 5, আমি 5টো বহাম। ইয়াতে 8 আৰু ইয়াতে 6 আছে, আমি এনেকৈ বহাই ল'ম। এতিয়া এই যে বৰ্গকেইটা যে খালী আছে আৰু এই যে সংখ্যাকেইটা যে বাহিৰত আছে, আমি 3ৰ কাষত থকা বৰ্গটোত বহাম এই 7টো, কাৰণ 3ৰ অপজিট চাইডে আছে 7টো। গতিকে আমি এইটো 7টো কাটি ল'লোঁ, ইয়াতে বহাই দিলোঁ। আৰু এইটো 3টো আমি ইয়াৰ পৰা কাটিম আৰু ইয়াতে 7ৰ ঠাইত বহাই দিম। এইটো 9টো 1ৰ কাষত থকা বৰ্গটোত বহাই দিম, 1টো 9ৰ কাষত থকা বৰ্গটোত বহাই দিম। আৰু এনেকৈ আমি এইকেইটা যে আছে, এই অংককেইটা আমি বহাই ল'ম। 7টো ইয়াতে, 3টো ইয়াতে, 9টো ইয়াতে আৰু 1টো ইয়াতে। আৰু এনেকৈ আমাৰ এই যাদুবৰ্গটো হৈ গ'ল প্ৰস্তুত। এতিয়া আমি এইকেইটা যোগ কৰি চাম। 4 9 13, 13 2 15, 3 5 8, 8 7 15, 8 9, 9 6 15, 4 5 9, 9 6 15, 2 7 9, 9 6 15, 9 5 14, 14 1 15, আৰু 4 3 7, 8 7 15। এতিয়া আমি এনেকৈ কৰি চাম। 8 5 13, 13 2 15। এয়া আমাৰ 4 চাইডেৰে যোগ কৰিলে যোগফল আমাৰ ওলাব 15। গতিকে আমাৰ এই যাদুবৰ্গটো তৈয়াৰ হৈ গ'ল। আৰু এটা কথা আপোনালোকক মই কৈ দিছোঁ যে যাদুবৰ্গৰ এনেকৈ যোগ কৰিলেও
সেই যোনটো সংখ্যা হ'ব এনেকৈ যোগ কৰিলেও সেইটো সংখ্যাই হ'ব, কটাকটিকৈ যোগ কৰিলেও সেইটো সংখ্যাই হ'ব। এইটো হ'ল যাদুবৰ্গৰ নিয়ম। আৰু এতিয়া মই আমাৰ ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।